ভাৰতৰ স্বাধীনতা আন্দোলনেই হওক অসমৰ বিদেশী সেনা আন্দোলনেই হওক প্ৰত্যেকটো আন্দোলনৰ লগত কোচৰাজবংশীসকল প্ৰত্যক্ষভাৱে জড়িত কিন্তু দুৰ্ভাগ্যজনক কথা যি কোচৰাজবংশীসকলে ভাৰতৰ স্বাধীনতা আন্দোলনেই হওক অসমৰ ভূমি মানে বিদেশী সেনা আন্দোলনত জড়িত হৈছিল বহু লোক শ্বহীদ হৈছিল তাৰ পিছত কিন্তু অন্যায়ভাৱে বহু কোচৰাজবংশী লোকৰ ওপৰত দিবতাৰ সজা হ'ল বিদেশী ন্যায়াধিকৰণ আদালতত গোচৰ পঞ্জীবদ্ধ হ'ল বহু লোকক অন্যায়ভাৱে কৰায়ত্ব কৰি জেল হাজতে প্ৰেৰণ কৰা হ'ল আৰু চৰকাৰৰ এনেকুৱা অন্যায় অবিচাৰৰ ফলত বহু লোক আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছিল আৰু এই কথাবিলাকৰ কাৰণে আমি কোচৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি প্ৰতিবাদ কৰিছিলোঁ কিন্তু আমি জাষ্টিছ পোৱা নাছিলোঁ অসম আন্দোলনৰ পিছত বিদেশী সেনা হ'ল প্ৰথমবাৰ কাৰণে কোকৰাঝাৰ নিৰমলা ৰায় যাৰ বয়স 92 বছৰ আছিল তেওঁক বিদেশী সজাই পেলাই বাংলাদেশত তেওঁক আৰক্ষীয়ে কৰায়ত্ব কৰি খেদি পঠিয়াব গৈছিল সেই সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ যি কোচৰাজবংশী জনগোষ্ঠীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন অসম আন্দোলনৰ অসীম ত্যাগ কৰিছে যি কোচৰাজবংশীৰ ভূমিপুত্ৰ এইসকল সেইসকলৰ পৰা এনেকুৱা ধৰণৰ আইন মানে জাপি দি পেলাই কোচৰাজবংশী নিষেধ কৰিব বিচাৰিছিল আৰু আমি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমি জাষ্টিছ বিচাৰি আন্দোলন কৰিছিলোঁ প্ৰতিবাদ কৰিছিলোঁ কিন্তু আমি জাষ্টিছ পোৱা নাছিলোঁ কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে ভূমিপুত্ৰ কোচৰাজবংশীসকলৰ ওপৰত আৰোপিত যি ডিভোটাৰ বা বিদেশী ন্যায়াধিকৰণৰ যিবিলাক গোচৰ এইবিলাক তেওঁ খাৰিজ কৰাৰ কাৰণে প্ৰত্যাহাৰ কৰাৰ কাৰণে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি কোচৰাজবংশী জাতীয় পৰিষদে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দূৰদৰ্শী যিটো চিন্তা এই চিন্তাৰ জৰিয়তে কোচৰাজবংশীসকলক প্ৰকৃতাৰ্থত ভাৰতীয় হিচাপে অসমৰ হিতৰ হকে কাম কৰি যাবৰ কাৰণে এক সুযোগ প্ৰদান কৰিব